ফ্ৰেণ্ডছ, মই অন্য এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ভিডিঅ' লৈ আহিছোঁ কালিৰ বাবে কৰিবলগীয়া প্লেনিং। মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ যে আমি কালি ৰাতিপুৱা উঠি কি পিন্ধিম, কি বনাম, দিনটো কি কৰিম, তাৰে এটা প্লেনিং ৰখাটো খুবেই বেছি দৰকাৰ। সেই প্লেনিংটোৱে আমাক এটা ক্লিয়াৰ মাইণ্ডছেট বনাই দিয়ে দিনটোৰ কাৰণে, যে আমি শিডিউল কৰি থ'ব পাৰোঁ যে কোনটো সময়ত আমি কি কাম কৰিম। এতিয়া ময়ো যিহেতু দুটি সন্তানৰ মাতৃ, মোৰো দিনটোৰ প্লেনিং থাকে। ময়ো তেনেকৈ প্লেন কৰি লওঁ দিনটো কেনেকৈ কি কৰিম। আৰু বিশেষকৈ এটা কথা ক'বৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। আমি মহিলাসকলে নৰ্মেলি যেতিয়া আমি ঘৰত থাকোঁ নহয়, আমি যেনেকৈ তেনেকৈ যিটো কাপোৰ ওপৰত পাওঁ আমি সেই কাপোৰটোকে পিন্ধি পেলাই আমি দিনটো আৰম্ভ কৰি দিওঁ। কাৰণ কিয় আমাৰ এটাই মানে দিনটোৰ কাৰণে আমাৰ এটাই কি মনত থাকে, ধাৰণা যে আমি ল'ৰা ছোৱালীকেইটা মানুহজনক খুৱাই লোৱাই পঠাব লাগে, ভালকৈ ৰাখিব লাগে। তেনেবোৰ চিন্তাৰ কাৰণে কি হয় যে আমি নিজক সজাবৰ কাৰণে বা নিজৰ কথা চিন্তা কৰিবৰ কাৰণে পাহৰিয়ে যাওঁ। কিন্তু আমি মহিলাসকলে বিশেষকৈ যদিও ঘৰত থাকোঁ, আমি নিজে দিনটোৰ কাৰণে ৰেডি হৈ থাকিব লাগে। আমি কি পিন্ধিম, কাপোৰ পুৰণাই হওক, সদায়তো আমি নতুন কাপোৰ পিন্ধিব নোৱাৰোঁ, কাপোৰযোৰ পুৰণাই হওক, কিন্তু আমি কি পিন্ধিম ৰাতিপুৱা উঠি পেলাই। অকণমান ব্লেক কফি লৈছোঁ দেই খাবৰ কাৰণে। ফ্ৰেণ্ডছ, মই কি কৈ আছিলোঁ যে আমি মহিলাসকলে যদিও আমি ঘৰত থাকোঁ, আমি নিজৰ ধ্যান ৰখাটো বহুত বেছি দৰকাৰ। হেল্থ ৱাইজ হওক, আৰু ৰাতিপুৱা উঠি পেলাই নিজক কনফিডেঞ্চ আনিবৰ কাৰণে, পজিটিভিটি আনিবৰ কাৰণে নিজকে সজাই পৰাই ৰখাটোও বহুত দৰকাৰ। সেইবাবে আমি নিজৰ ৰাতিয়ে প্লেন কৰি থ'ব লাগে কালি কি পিন্ধিম। এতিয়া এনেকুৱা নহয় যে মই ৰাতিয়ে আইৰণ কৰি থৈ দিওঁ কাপোৰ, একদম বঢ়িয়া নতুন নতুন কাপোৰ সদায় নহয়। যিখিনি কাপোৰ সদায় পিন্ধোঁ চাফ চিকুণকৈ ধুনীয়াকৈ সেইখিনি কালি কি টপ পিন্ধিম, কি স্কাৰ্ট পিন্ধিম, তাৰে লগত আমি ধুনীয়াকৈ অকণমান লিপ গ্লছ বা লিপ বাম বা লাইট লিপষ্টিক বা কাজল বা আইলাইনাৰ অকণমান এপ্লাই কৰি পেলাই আমি আমাৰ দিনটো আৰম্ভ কৰি চাব পাৰোঁ। দুইটাৰে মাজত মই ডিফাৰেঞ্চটো দেখিছোঁ। এনেই চুলিকেইডাল বান্ধি পেলাই গাটো ধুই ৰাতিপুৱাৰ কামখিনি আৰম্ভ কৰা আৰু নিজক টিপ টপকৈ ৰাখি পেলাই ধুনীয়াকৈ দিনটো আৰম্ভ কৰাৰ মাজত বহুত পাৰ্থক্য আছে। মই সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ ফ্ৰেণ্ডছ, যে আমি গৃহিণীসকলেও ঘৰত থাকিলেও আমি ধুনীয়াকৈ থাকিব লাগে। কাৰণ সেইটো আমাৰ এটা জবেই হয়। ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে আমাৰো বহুত দায়িত্ব, বহুত কাম থাকে। আৰু আমি হাঁহি থাকিলে আমি সাজি কাচি থাকিলে আমাৰ ল'ৰা ছোৱালী, আমাৰ মানুহজনে ঘৰত আহি ভাল পাব, তেওঁলোকৰো এটা পজিটিভ ভাইব্ৰেশ্যন আহিব বা ল'ৰা ছোৱালীও শিকিব যে ঘৰত থাকিলেও আমি ভালকৈ চাফ চিকুণ হৈ ধুনীয়া হৈ থাকিব লাগে। মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা এই ভিডিঅ'টো ফ্ৰেণ্ডছ মই বনালোঁ। যদি আপোনালোকে ভাল পায় এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ।